হেল্ল' গাইজ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকো ভালে আছে। আৰু আমাৰ আগফালৰ ফুলনি বাগিচাখনত কি কিনো ফুল আছে তো তাকে দেখুৱাম। এইখিনি অশোক ফুল, আমি যিটো আমাৰ ঘৰত দিয়া অশোক ফুল। আৰু এইফালে আছে এইখিনি পাতবাহাৰ, যিখিনি দেখিছে এইখিনি পাতবাহাৰ। আৰু এইফালে নৱমল্লিকা জোপা আছে, এজোপা এতিয়া ফুলা নাই। এয়া গোলাপ ফুল, নতুনকৈ ৰোৱা গোলাপ ফুল, সেইকাৰণে সৰু সৰুকৈ ফুলিছে, ইমান ভালকৈ ফুলা নাই। এইখিনি গোলাপ ফুল। আৰু বননিত হোৱা এই সৰু সৰু ফুলটো, এই ফুলটো হ'ল মানে আমি নহৰু ফুল বুলি কওঁ। এয়া চাওক, বননিত ইমান ভাল লাগিছে দেখিবলৈ। আমি নহৰু ফুল বুলি কওঁ এই ফুলটোক। এইটো ছিজন হয়, সেইকাৰণে এতিয়া বহুত বেছি ধুনীয়াকৈ ফুলিছে। এনেই এইটো ছিজনতে ফুলে এই নহৰু ফুলটো। আপোনালোকে কি বুলি কয় এই টিকলি টিকলি গুলপীয়া ফুলটোক জনাবচোন। এইটো এটা হালধীয়া ফুলটোৰ নামটো নাজানো, বহুত দিনৰ পৰা আছে এই ফুলটো। একদম বহুত ফুলি আছে, দেখিবলৈ বৰ ধুনীয়া হৈ আছে। নামটো জনাব। এই ফুলটো দেখিবলৈ বহুত ধুনীয়া লাগে, আমি নহৰু ফুল বুলি কওঁ। আপোনালোকে কি বুলি কয় জনাবচোন নামটো, বেলেগ নামো থাকিব পাৰে। কিমান ধুনীয়া লাগিছে চাওকচোন। এইখিনি নাৰ্জী ফুল, ফুলো নুফুলোকে ফুলিছে। এজোপা অশোক ফুল, আৰু এয়া পাতবাহাৰ। এজোপা ডাঙৰ পাতবাহাৰ, পাতটো ডাঙৰ ডাঙৰ, আৰু এজোপা সৰু, পাতটো বহুত মিহি মিহি। এইবোৰ বহুত দিনীয়া ফুল গছ। আৰু এজোপা নৱমল্লিকা জোপা, এতিয়া নুফুলে, যেতিয়া ফুলে দেখিবলৈ বৰ শুৱনি হয়। আৰু এজোপা কিবা ফুল গছেই হয়, পাতটো কলগছজোপাৰ নিচিনা, ফুলিলে ভাল দেখে। এতিয়া বৰ্তমান ফুলা নাই। প্ৰথমতে এজোপা ৰুইছিলোঁ, এতিয়া দুজোপা হৈ গ'ল। এইটো কলগছীয়া ফুলটো, ফুল ফুলিছে। ফুলটো এনেকুৱা হয়, কিন্তু অৱস্থাই নাই। এজোপা হেলি আহিলে, টাবত ৰুইছিলোঁ, হেলি আহিলে। ইয়াতো এপাহ পৰি গ'ল। আৰু এইটো নৱমল্লিকা, নৱমল্লিকা নহয়, চৰি, নয়নতৰা ফুল। এইটোতো একদম বহুত দিনৰ পৰা আছে ইয়াত। এজোপা নতুনকৈ ৰুইছিলোঁ, ফুলিছে। আৰু এই পাতটো ভাল লাগে, বৰ ধুনীয়া দেখিবলৈ। সিদিনা দেউতাৰ চকুৰ অপাৰেশ্যন আছিলে, জেঠাই ছোৱালী ঘৰত সোমাওঁতে এইটো দেউতাই আনিবলৈ ক'লে, আমি লৈ আহিলোঁ। আৰু তাৰ লগত এইটো এটা কচু পুলি, এইটো দেখিবলৈ ধুনীয়া। এতিয়া হোৱাইট কালাৰটো ভালকৈ উঠা নাই, এনেই এতিয়া গ্ৰীনিছ হৈ আছে, কিন্তু তাৰ লগত যেতিয়া হোৱাইটটো আহি যায় তেতিয়া দেখিবলৈ ভাল হয়। দুফালে দুজোপা আছে। এই কচু পুলিটো চাওক, দেখিব বহুত ধুনীয়া হয়। এইটো পাতবাহাৰী, এইটো ইয়াতে হালধীয়া আৰু সেউজীয়া ৰংটো আছে। এইটো মিহি মিহি, দেখিবলৈ ধুনীয়া হয় এজোপা। আমাৰ বাটৰ কাষে কাষে এনেকুৱা পাতবাহাৰ আছেই। এইবোৰ
এইটো এটা ফুল আমি গিলাচ ফুল বুলি কওঁ। আপোনালোকে কি কয় জনাবচোন। আজিৰ ভিডিঅ'টো ইমানেই। আকৌ নেক্সট এটা ভ্লগত পুনৰ লগ পাম আশা ৰাখিলোঁ। কি ফুল আছিলে আজি দেখালোঁ আমাৰ বাগিচাখনত। বাকী সেই ফুলবোৰৰ কিছুমান নাম নাজানো, আৰু নাজানা নামবোৰ আপোনালোকে কমেণ্টছত লিখিব, ভাল লাগিব। আকৌ পুনৰ নেক্সট এটা ভ্লগত লগ পাম। পাৰিলে ভিডিঅ'টো যিমান পাৰে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি দিব। আজিলৈ ইমানেই। আকৌ নেক্সট এটা ভ্লগত লগ পোৱাৰ আশাৰে এতিয়া বাই বাই।